হৈছে ৰুদ্ৰাক্ষ থান। নমস্কাৰ সকলোকে, মই গীতিমণি আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ মন্দিৰলৈ। আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে মন্দিৰত শৰাই দিওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকক দেখাওঁ আমাৰ মন্দিৰটো। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক, ব'লক। जय हो शंकरा आदिदेव शंकरा। Hey guys, এতিয়া আমি গৈ আছো আমাৰ গাঁৱতে থকা ৰুদ্ৰাক্ষ থানলৈ আৰু সকলোখিনি আপোনালোকক দেখাই থাকিম যিমানখিনি পাৰো। গতিকে চাই থাকক। এয়া আমি পাই গ'লোহি, পালোহি আৰু এতিয়া এইখিনিতে মই এতিয়া মোৰ জানমণিক থৈ ল'লোঁ আৰু এতিয়া ব'লক। ফাইনেলি পাই গ'লোহি ৰুদ্ৰাক্ষ থান। গভীৰ অৰণ্যৰ মাজত শিৱশক্তিৰে জাগ্ৰত শ্ৰী শ্ৰী ৰুদ্ৰাক্ষ থান প্ৰতিষ্ঠা কৰিছিলে 2009 চনৰ কাতি মাহৰ 4 তাৰিখে শুক্লা পঞ্চমী তিথিত। আৰু মই আপোনালোকক শেষৰ ফালে অকণমান ক'বলৈ চেষ্টা কৰিম। এয়া হৈছে প্ৰাণ প্ৰতিষ্ঠিত কালেশ্বৰ লিংগ। এই লিংগত বেলপাত, ফুল আৰু অকণমান জল দি পূজা কৰিলে মংগল হয়। मुझको मैं कर दूंगा तुझको समर्पण, मैं तेरा आंसू हूँ तू मेरा दर्पण, तेरे ही होने से मेरी। এয়া হৈছে মন্দিৰৰ প্ৰসাদ। যোৰহাট জিলাৰ ঢেকীয়াখোৱা গাঁৱৰ দিহানৈ পাৰত থকা এই গভীৰ অৰণ্যখনতেই বৃক্ষৰোপণ কৰিছিলে বন বিভাগত কৰ্মৰত মহেশ্বৰ শইকীয়া নামৰ ব্যক্তিজনে। আৰু ইয়াতেই আছিল দুজোপা ৰুদ্ৰাক্ষ গছ, যি দুজোপাৰ মাজতেই আছিল দেৱানীদেৱ মহাদেৱ। কৰ্মসূত্ৰে গুৱাহাটীৰ পৰা উজনি লৈ অহা শিৱসাধক ৰাণী দেৱী দাসে মহাদেৱৰ উপস্থিতি অনুভৱ কৰি ৰুদ্ৰাক্ষ গছ দুজোপাৰ তলত চাকি বন্তি জ্বলাই স্মৰণ কৰিব লাগে বুলি মহেশ্বৰ শইকীয়া পৰিয়ালক কৈছিলে। কিন্তু তেওঁলোকে এই কথাষাৰ আওকাণ কৰাৰ বাবেই সপোনত বগা ত্ৰিশূল লৈ আৱিৰ্ভাৱ হৈছিলে দেৱানীদেৱ মহাদেৱ। আৰু সেইকাৰণে 2009 চনৰ কাতি মাহৰ 4 তাৰিখে শুক্লা পঞ্চমী তিথিত বাল ব্ৰহ্মচাৰী যদু শৰ্মাই প্ৰতিষ্ঠা কৰিছিলে এই মন্দিৰভাগ। সপোনত প্ৰতিষ্ঠিত শিৱশক্তিৰে জাগ্ৰত এই ৰুদ্ৰাক্ষ থানভাগিলৈ বিভিন্ন ধৰণৰ বহুত দূৰ দূৰণিৰ পৰা শিৱভক্ত ইয়ালৈ অহা দেখা যায়। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে আপোনালোকে এবাৰ আহিব, নিশ্চয় ভাল পাব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিসকলে মোৰ ভিডিঅ'টো আজি শেষলৈকে চাই থাকিলে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি আজিলৈ আহিছোঁ। বাই বাই।